আজি আমি টেন্সৰ বিষয়ে কিছু কথা পাতিম। টেন্সৰ সঠিক জ্ঞান নথকাৰ বাবে ষ্টুডেণ্ট এটাই সেন্টেন্স শুদ্ধকৈ লিখিব নোৱাৰে আৰু এক্সামত কম নম্বৰ পায়। গতিকে টেন্সৰ বেছিক জ্ঞানখিনি থকাটো বহুত ইম্পৰ্টেণ্ট। টেন্স মূলতঃ তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। টেন্সৰ এই তিনিওটা ভাগৰে প্ৰত্যেকৰে আকৌ চাৰিটাকৈ ভাগ আছে। সেইকেইটা হৈছে চিম্পল, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। আজিৰ ভিডিঅ'টোত আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে শিকিম। তো প্ৰেজেণ্ট টেন্স হৈছে চাৰি প্ৰকাৰৰ: চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে শিকিম। বৰ্তমানৰ কোনো কাম বুজাবলৈ, চিৰসত্য বাক্য ক'বলৈ বা অভ্যাসগত কাম বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। তদুপৰি ভৱিষ্যতৰ কোনো নিৰ্ধাৰিত কাম বুজাবলৈও চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। চিম্পল প্ৰেজেণ্ট টেন্সৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। তোমালোকে যদি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো বুজি পোৱা নাই বা ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্ম এইবোৰ যদি বুজি পোৱা নাই, তেনেহ'লে মই ভাৰ্বৰ ফৰ্মৰ ওপৰতো এটা ভিডিঅ' বনাইছোঁ। তোমালোকে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, গৈ তাত চাই ল'ব পাৰিবা। তো এতিয়া ইয়াৰ কিছুমান উদাহৰণ চাই লওঁ। হি গোজ টু স্কুল এট 9 o'clock। এইটো হৈছে এটা অভ্যাসগত কাম। আইচ ফ্ল'টছ অন ৱাটাৰ। তো এইটো হৈছে এটা চিৰসত্য বাক্য, কাৰণ বৰফ যে পানীত উপঙে আমি সকলোৱে জানো। ৰাজু কামছ হিয়াৰ অন নেক্সট ফ্ৰাইডে। তো এইটো ভৱিষ্যতত হ'ব লগা এটা নিৰ্ধাৰিত কাম। হি লিভছ ইন গুৱাহাটী, অৰ্থাৎ তেওঁ গুৱাহাটীত বাস কৰে। তেওঁ গুৱাহাটীত বাস কৰা কামটো প্ৰেজেণ্ট টেন্সৰ কাম, গতিকে এইটো চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হৈছে। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে পঢ়িম। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় বৰ্তমানত কোনো এটা কাম কণ্টিনিউ হৈ আছে বা চলি আছে বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। তদুপৰি ফিউচাৰত কোনো এটা কাম হ'বলগীয়া হৈ আছে বা নিৰ্ধাৰিত হৈ আছে, তেনে ক্ষেত্ৰতো এই টেন্স ব্যৱহাৰ কৰিব পাৰি। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট। ইয়াৰ কিছুমান উদাহৰণ হৈছে আই এম ৰিডিং এ বুক, অৰ্থাৎ মই এখন কিতাপ পঢ়ি আছোঁ। এই কামটো কণ্টিনিউ হৈ আছে বৰ্তমানত। তাৰপিছত হি ইজ গোয়িং টু মুম্বাই নেক্সট মান্থ, অৰ্থাৎ তেওঁ অহা মাহত মুম্বাই যোৱা কামটো নিৰ্ধাৰিত হৈ আছে। তো এনে ক্ষেত্ৰত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে পঢ়িম। প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় বৰ্তমানত কোনো এটা কাম কমপ্লিট হৈ গ'ল বুজাবলৈ বা সম্পূৰ্ণ হৈ গ'ল বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। উদাহৰণস্বৰূপে দ্য ট্ৰেইন হেজ জাষ্ট লেফ্ট দ্য ষ্টেচন, অৰ্থাৎ ট্ৰেইনখনে জাষ্ট ষ্টেচনটো এৰিলে। আই হেভ টেকেন দ্য পাৰ্চেল, মই পাৰ্চেলটো ল'লোঁ। তো এই কামকেইটা সম্পূৰ্ণ হৈ গ'ল বা কমপ্লিট হৈ গ'ল। এই ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে পঢ়িম। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰা হয় অতীততে কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে সেই কামটো চলি থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ আইএনজি। ইয়াৰ কিছুমান উদাহৰণ হৈছে ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, অৰ্থাৎ ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। ৰাতিপুৱাৰে পৰা বৰষুণ দি থকা কামটো অতীততে আৰম্ভ হৈছিলে, অৰ্থাৎ ৰাতিপুৱাই আৰম্ভ হৈছিলে, কিন্তু এতিয়ালৈকে সি কণ্টিনিউ হৈ আছে। তাৰপিছতে আই হেভ বিন ৰাইটিং ফৰ 2 hours, অৰ্থাৎ মই 2 ঘণ্টা ধৰি লিখিয়ে আছোঁ। তো এনেধৰণৰ বাক্যবোৰৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানেই। আমি পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তো তেতিয়াহ'লে নেক্সট ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।